মই পইচা চুৰ কৰা নাই ছাৰ। মই জানো, কিন্তু সিহঁতক প্ৰমাণ দিব লাগিব নহয়। তই চিন্তা নকৰিবি, ৰ মই আছো নহয়, মই চোৰ উলিয়াম। মই যে বহুত দুখ লাগিছে ছাৰ। দুইটা একেলগে ঘূৰি ফুৰোঁ, একেলগে খাওঁ, একেলগে শুওঁ। আজি সি মোক পইচা চোৰ বুলি সন্দেহ কৰিছে ছাৰ। ইমান বেছিকৈ তয়ো ভাবি নাথাকিবিচোন, পইচাখিনি ক'ৰবাত পৰিব। এই পলিথিন এটা পাইছে, এইটো কাৰ ইয়াত কিবা তই এইটো থাপ মাৰি লৈ ললি যে, তাত কি আছে? তাত কি আছে? মই নিজে ক'ম। দেখিলে দেখিলে ছাৰ? অ ছাৰ, এই কাপোৰখিনিৰ মাজতে ই মোক পইচা লুকুৱাই থৈছে। হা মোহন, দেখুৱাই নিদিয় কিয়? এয়া কাপোৰ ক'ত পালি? কিনি আনিছো ছাৰ। দেখিলে দেখিলে ছাৰ, ই মোৰ পইচা দুযোৰ কাপোৰ কিনি আনিছে। ছাৰ, এইটো কাৰ পেন? মোক ধুবলৈ উলিয়াই থৈছিলো। এয়া কি পইচা? হ'ব অলপ কেকেটা বলক আৰু কমল পইচাটো দি দিয়া। হেল্ল', আৰু এই তোৰ গাত পূজা লাগিলে, এই কাপোৰ সোপা যে বজাৰ কৰি আনিছ? বন্ধুলৈ আনিছিলো ছাৰ। এনেইতো মই পূজা অকলে অকলেহে চাওঁ। এইবাৰ লগত দুষ্টি এটা পাইছো, ভাবিছো দুটাই নতুন কাপোৰ পিন্ধি একেলগে পূজা চাবলৈ যাম ছাৰ। এইটো ল যোন এই কৰ্ণ, এইটো ল পূজা চাবি। বেচা নাই, এনেই দিছো। পগলাটো